ছাতিৰ তলত মানুহ থাকক নাথাকক ছাতিবোৰ নিজে নিজে ওলাই আহে বাই বাই দি ঘৰবোৰক বৰষুণ যেতিয়া নামে। লুকাই চুৰকৈ ছাতিবোৰৰো একোটা জীৱন থাকে। সিহঁতৰ দুদিনীয়া জীৱনে বৰষুণৰ প্ৰেমত পৰে। আপোন মনে জুৰুলি জুপুৰিকৈ ছাতিবোৰ তিতে। খলপ খলপকৈ প্লাষ্টাৰ এৰি যোৱা মানুহটোৱে দূৰৈৰ পৰা চাই থাকে ছাতি আৰু বৰষুণ। লুকাই চুৰকৈ ভগা প্লাষ্টাৰৰ তলতো আধৰুৱা এটা জীৱন থাকে। ছাতি লোৱা নিষিদ্ধ যাৰ। ছাতিৰ তলত মানুহ থাকক নাথাকক ছাতিবোৰ ওলাই আহে। বৰষুণ নাহে ছাতিৰ ভালপোৱা হ'বলৈ। বৰষুণ আহে কলেজীয়া ছোৱালীবোৰক জোকাবলৈ, শিশুবোৰৰ মাকবোৰক জোকাবলৈ, কৃত্ৰিম বানপানী হ'বলৈ, যাতে স্কুল বাছবোৰ নাহে। ল'ৰা ছোৱালীবোৰে হাঁহে বৰষুণক গালি পাৰি পাৰি। মাকবোৰৰ গাল মুখ ৰঙা পৰে। প্ৰেমনো কি ধৰি লোৱা বস্তু, তথাপি কত ৰং থাকে। ছাতিবোৰৰ ভিতৰতো যে লুকাই চুৰকৈ প্ৰাণ অকণমানি থাকে কোনেনো জানে। মেঘৰ গুমগুমনি আটাইতকৈ আগতে ছাতিবোৰে শুনে। প্ৰতিটো দিন কাণ পাতি ৰৈ থাকে। ৰঙা নীলা হালধীয়া ছাতিবোৰে বৰষুণক বৰ কাতৰতাৰে মাতে, আহা আহা আহা। জুৰুলি জুপুৰিকৈ তিয়াই দিয়াহি আমাক। চোৱা আমাৰ তলত কোনো মানুহ নাই। ওলাই আহিছোঁ আমি অকলে অকলে। প্ৰেমত পৰিলে যিদৰে ওলাই আহিব লাগে। খলপ খলপকৈ প্লাষ্টাৰ এৰি যোৱা মানুহজনে দূৰৈৰ পৰা চাই থাকে ছোৱালী জোকোৱা বৰষুণ আৰু বৰষুণৰ প্ৰেমত পৰা ছাতিবোৰ।